নমস্কাৰ জনাইছোঁ সকলোকে মোৰ এদিন নতুন ভিডিঅ'ৰ মাজলৈ আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই যে কৈছিলোঁ কালি লগুণ দিনে আছে বুলি দুটা ল'ৰাটো ইয়াত দুপৰীয়া আমি যাবলৈ ওলালোঁ তিনিজনী মাইকী মানুহ। মানে আমাৰ ঘৰত এতিয়া মতা মানুহবোৰতো দিনত নাথাকেই, সেইকাৰণে আমি দুজনীয়ে গ'লোঁ। মানে বৰষুণ দি আছে, চিপচিপীয়া ছাতি এটা লৈ গ'লোঁ আৰু তাৰপিছতে এইফালে লগুণদিনী ঘৰ পালোঁগৈ। পাওঁতে এয়া মাকে ল'ৰা নোৱায়ে আছে দেখিছেনে বাৰু। তাৰপিছতে আমি বাৰু নোৱাবলৈ নোৱাৰিলোঁ, কিয়নো বৰষুণ বহুত বেছি, সেইকাৰণে ভিতৰতে বহিলোঁগৈ। তাৰপিছতে গোটেইকেইজনী বহি আছোঁ, বহি পেলাই চাহ তাহ খালোঁ। খাই মেলি হোৱাৰ পিছতে এয়া দেখিছেনে ল'ৰা মানে বাহিৰলৈ বাবুক লৈ আনিলে লগুণ পিন্ধাবৰ কাৰণে। গা চা ধোৱাৰ পিছত কাপোৰ কানি সলাই হ'ল। তাৰপিছতে এইফালে এয়া খাবলৈ বুলি আমি বহিলোঁ। এইফালে চিৰা জলপান মিঠাই এনেকৈ খালোঁ। তাৰপিছত এইফালে লগুণদিনী কাম আৰম্ভ হৈ আছে, সকলোখিনি বহি আছে। এইফালে দেখিছেনে ইয়াত তাক বৰ্তাকে লগুণ দি আছে, পিন্ধাই আছে। এনেকৈ আমাৰ বামুণ সমাজৰ ল'ৰাবিলাকক মানে লগুণ পিন্ধোৱা হয়। আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। তাৰপিছতে এয়া নিয়ম কৰি আছে, কিবা মানে ঢাকি লৈ পেলাই ল'ৰাজনক কিবা কৈ থাকে আৰু। তাৰপিছতে এয়া এনেকৈ লগুণ পিন্ধোৱা কাম চলি আছে আৰু শেষত আমি ঘৰলৈ গুচি আহিলোঁ, কিয়নো বহুত বৰষুণ দি আছে আৰু মানে বৰষুণ নেৰাই হ'ল। আজি দিনটো ইমানেই বৰষুণ দিছে নহয়, বা এয়া দেখিছেনে ধোঁৱা হৈ আছে চাৰিওফালে। তাৰপিছত আমি এয়া তিনিওজনী আকৌ ছাতি লৈ পেলাই ঘৰলৈ বুলি ঘূৰি আহিলোঁ। দেখিছেনে বাৰু এয়া কোচত লৈ আহিছোঁ ল'ৰা ছোৱালীকেইটা। আজিলৈ আহিছোঁ বাৰু, বাই বাই। ভাল লাগিলে লাইক কৰিম, ফ'ল' কৰিম।